सौदरिपारा बिम्बर लाइब्रेरीनि सनाथि मायथाइ फालिथाया दिनै जोबथा सान। बाक्सा जिल्ला सिमला पुलिस थानानि सिङाव थानाय सौदरिपारा गामिनि सौदरिपारा बिम्बर लाइब्रेरीनि 50 बोसोर फालिथाय एबा सनाथि मायथाइ फालिथाया दिनै जोबथा सान। बे जोबथा साननि मेहेरगोनां हाबाफारिया फुंबिलि समाव गामिनिनो बिम्बर लाइब्रेरीनि गोथार फिरफिला बिरहोनाय हाबाफारिजों जानानै थाङो एबा 50 बोसोर जानायनि मुङाव 50टा फिरफिला बिरहोनाय हाबाफारिया जानानै थाङो। बेनिनो गिबि एबा गुबै फिरफिलाखौ सौदरिपारा बिम्बर लाइब्रेरीनि आफादगिरि बारहुंखा मुसाहारिया बिरहोयो आरो बेजों लोगोसे 40 फिरफिलाखौ गामिनिनो उन्दै गेदेर सुबुंफोरा जथायै बिरहोयो। लोगोसे रुंसारिफोरनि मुङाव एबा रुंसारिफोरनि जिउमानि गोजोननि थाखाय गोसोम फिरफिला बिरहोनाय आरो गामिनिनो एबा बिम्बर लाइब्रेरीनि सनाथि मायथाइ फालिथायनि लग' बेखेवनाय एबा गोसोखां खाम्फा बेखेवनाय हाबाफारिफोरजों मेहेरगोनाङै जालाङो। मख'नो गोनांदि बर' माहारिनि दिन्थिसारनाय एबा बर' माहारिनि रायजो जानायजों सोमोन्दो गोनां अदेबानि आसारखान्थि धोरोम आरिमुनि मोनसे गोनांथार बाहागो हारिमुआरि हानजा सुरनाय हाबाफारियाबो जानानै थाङो। अदेबानि बर'नि आगजुफोर नांगोल जुंगोल जेखाइ खबाइ खदाल ना गुरनाय माइ गायनाय बायदि बायदि दिन्थिसारनायजों दिनैनि जोबथा साननि हाबाफारिया जागायलांनो हमो। बेजों लोगोसे हारिमु मोनाबिलिनि गाहाय मेथाइ रोजाबगिरि महरै तामुलपुर जिल्लानिफ्राय बिनिता बर' बिथाङा बाहागो लाफैगोनखौ खुंफुं आफादनि मासिगिरि बिथाङा खौरांगिरिनि गेजेरजों फोरमायो। আচ্ছা, আমার চৌধুৰীপাৰা ভীমবৰ লাইব্ৰেৰীৰ সোণালী জয়ন্তী যোৱা 20 অক্টোবৰত আমাৰ 50 বছৰ হৈ গৈছে আৰু সেই 50 বছৰীয়া আমাৰ সোণালী জয়ন্তী আমি উদযাপন যোৱাকালি 23 তাৰিখ আৰু আজি 24 তাৰিখ সেই দুদিনীয়া কাৰ্যসূচী লৈ আমি আৰম্ভ কৰিছোঁ। যোৱাকালি ৰাতিপুৱাৰ ভাগৰ পৰা আমি আমাৰ যিখিনি কাৰ্যসূচী আছিলে সেইটো আমাৰ মেইন গেট ইনগ্ৰেশ্যন দুৱাৰ মুকলিৰ পৰা আদি কৰি আমাৰ বিভিন্ন সাব কমিটিৰ দুৱাৰ মুকলিৰ সেই প্ৰগ্ৰামবোৰ আছিলে আৰু ইয়াৰ লগতে যোৱাকালি আমাৰ এটা আলোচনা চক্ৰ হৈ গৈছে। ইয়াতে বৰ্তমান সমাজৰ সেই যুৱ প্ৰজন্মক যেনেদৰে আমি আগুৱাই নিব লাগে বিভিন্ন চিটুৱেশ্যনৰ মাজত আমি কেনেকৈ আগুৱাই নিব পাৰিম সেই সংক্ৰান্তত আমি এটা আলোচনা চক্ৰ থিয় হৈ গৈছে আৰু ইয়াৰ লগে লগে আমাৰ যিটো ভীমবৰ লাইব্ৰেৰীত আগৰ পৰা এটা ছমহীয়া 6 মান্থ ৱাল মেগাজিন আছিলে, সেই ৱাল মেগাজিনখনো আমি যোৱাকালি উদ্বোধন কৰিছোঁ আৰু বিশিষ্ট আমাৰ যিসকলে 1973 চনত 1973 20 অক্টোবৰত স্থাপন কৰি গৈছিলে এখেতসকলে আজিও যিবিলাক দায়িত্বত আছিলে এখেতসকলে জীয়াই আছে। এখেতসকলৰ স্মৃতিত জীয়াই ৰখাৰ কাৰণে আমি এটা স্তম্ভ এইটো বনাইছোঁ আৰু সেই স্তম্ভখন আমি উদ্বোধন কৰিছোঁ আজি। যোৱাকালি আৰু সন্ধিয়া টাইমত আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে, যেনেকৈ লিটাৰেৰী ছেকশ্যনৰ কালচাৰেল ছেকশ্যনৰ কম্পিটিশ্যন আৰু সেই কম্পিটিশ্যনৰ প্ৰাইজবোৰ আমি আজি ঘোষণা কৰিম আৰু ইয়াৰ লগে লগে আমাৰ যিটো 50 বছৰীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীত চামিল হৈছে কি আমাৰ ভীমবৰ লাইব্ৰেৰীৰ জৰিয়তে যিমানখিনি আমাৰ কৰ্মকৰ্তা আছিলে বিভিন্ন বাহিৰত কৰ্মসূত্ৰে মানে স্থায়ীভাৱে এখেতসকলে বাস কৰিছে। আমাৰ গাঁৱৰ পৰা যিসকল মহিলাই বিয়া হৈ গৈছে এখেতসকলকো আমি গোটেইকেইটা গাঁৱৰ সদস্যবিলাকক মাতি আমি আহ্বান জনাই পেলাই যোৱাকালি এটা চিনাকি পৰ্ব লোৱা হৈছিলে। সেইটো আটাইতকৈ আমাৰ কাৰণে উল্লেখনীয় এটা কাৰ্যসূচী আছিলে, কিয়নো আমি নজনা সময়ৰ পৰাই যিসকলে আমাৰ গাঁৱৰ পৰা মানে বিয়া হৈ গৈছে এখেতসকলৰ নিশ্চয় এতিয়া ল'ৰা ছোৱালীবিলাকে বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে আৰু কিছুমান আমাৰ গাঁৱৰ পৰা চাকৰি সূত্ৰে বেলেগত মানে স্থাপন ঘৰ মাটি কিনি পেলাই তাতে বাস কৰি আছে। এখেতসকলৰ ল'ৰা ছোৱালীবিলাকৰো বহুত ডাঙৰ ডাঙৰ হৈছে আৰু
এই সকলক আমি মাতি পেলাই আমাৰ লগত মানে ৰাইজৰ লগত আমাৰ গাঁৱৰ যিখিনি সদস্যৰ লগত আমি চিনাকি পৰ্ব লোৱা হৈছিল আৰু সেই চিনাকি পৰ্বত আমাৰ বহুত মানে মানুহে আমাৰ পৰা যি বাহিৰত আছে এখেতসকলে আহি পেলাই আমাক যোগদান কৰিছে আৰু সেইটো বৰ উল্লেখনীয় এটা প্ৰগ্ৰাম হৈছে আজি ৰাতিপুৱাৰ পৰা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আমি অলপ আগতে সম্পাদন কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ যিটো মানে যিসকলে স্থাপন কৰি আমাৰ মাজৰ পৰা এতিয়া মানে হেৰাই গ'ল বা মৃত্যুবৰণ কৰিলে এখেতসকলৰ স্মৰণত আমি ফুল অৰ্পণ সেই কাৰ্যসূচী লৈছে কলা পতাকা উত্তোলন সেইটো কৰিলোঁ আৰু 50 বছৰীয়া সেইটো যোগামী কৰাৰ কাৰণে আমি এটা স্তম্ভ অলপ আগতে আমি মুকলি কৰিলোঁ আৰু সেই মুকলি কাৰ্যসূচীত আমাৰ প্ৰতিষ্ঠাপক সম্পাদক খৰ্গেশ্বৰ কছাৰী দেৱে আজি আমাৰ মাজত উপস্থিত হৈ পেলাই আমাৰ স্তম্ভখন মুকলি কৰি দিলে আৰু এইটোৰ কাৰণে আমি কৃতজ্ঞ হৈছোঁ কি আমাৰ স্থাপন কৰাৰ যি প্ৰেচিডেণ্ট আছিলে ফাউণ্ডাৰ প্ৰেচিডেণ্ট আমাৰ মাজত নাই আৰু ফাউণ্ডাৰ যি মানে ভাইচ প্ৰেচিডেণ্ট আছিলে এখেতো আমাৰ মাজত এতিয়া নাই কিন্তু আমাৰ স্থাপন কৰা প্ৰতিষ্ঠাপক সম্পাদক আমাৰ মাজত আছে আৰু সেই গানৰ পৰা যিবোৰ সাজ সঁজুলি লাগে আমাক আৰু যিখিনি মানে পিন্ধা উৰা সেই ট্ৰেডিশ্যনেল সেইবিলাক বিয়া হোৱাৰ পৰা আদি কৰি পেলাই সেই সূতা বনাই পেলাই কাপোৰ বোৱাৰ পৰা আদি কৰি পেলাই সেইবিলাক মানে দিশৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আমি নিশ্চয় খন্তেক পিছতে সেই কাৰ্যসূচীটো ল'ম সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াৰ পিছত আমাৰ এটা আলোচনা চক্ৰ আছে নতুন আৰু পুৰণি লগ হোৱা এটা মানে সমন্বয় এটা কাৰ্যসূচী আছে ইয়াৰ পিছত আমাৰ মুকলি সভা হ'ব ঠিক 1 বজাত আৰু ইয়াত মুকলি সভাত আমাৰ বিশিষ্ট আলহী হিচাপে মেইন চিফ গেষ্ট হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ অঞ্চলৰ পৰা এজন BTC ডিৰেক্টৰ অফ চেৰিকালচাৰ এতিয়া ৰিটায়াৰ হৈছে এখেতে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা প্ৰতিনিধি কৰি পেলাই চেৰিকালচাৰ ডিপাৰ্টমেণ্টত বিভিন্ন দেশ বিদেশত ভ্ৰমণ কৰি পেলাই ৰিচাৰ্চ পাৰ্চন হৈ পেলাই এখেতে সুনাম অৰ্জন কৰিছে আৰু সেই মানুহজন আমাৰ লগত আমাৰ ভীমবৰ লাইব্ৰেৰীৰ লগত আগতে জড়িত আছিলে আমাৰ সেই কাৰ্যকৰ্তা যিবোৰ আছিলে ফাউণ্ডাৰ মেম্বাৰ আছিলে ফাউণ্ডাৰ কমিটিৰ বিষয়ববী আছিলে এখেতসকলৰ লগত অতঃপ্ৰত জড়িত হৈ আছিলে সেই ডক্টৰ যোগেশ ডিউৰী ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ এখেতে কথা দিছে আজি আহিব আৰু ইয়াৰ লগে লগে আমাৰ মাজত আমি আমন্ত্ৰণ জনাইছোঁ আলহী হিচাপে আমাৰ মাজৰ অঞ্চলৰ সাহিত্য বঁটা প্ৰাপক গোবিন্দ নাৰ্জাৰী দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন দেউৰী ছাৰ আমাৰ মাজত আহিব আৰু আমাৰ অঞ্চলৰ এজন চাপাগুৰি ককলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক গংগাধৰ চৰণীয়া ছাৰ আহিব আমাৰ অঞ্চলৰ যিবোৰ শিক্ষা অনুষ্ঠানৰ প্ৰিন্সিপাল আছে এখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ কিষাণ কলেজৰ কেচি কলেজৰ আৰু ককলাবাৰী হাই ছেকেণ্ডাৰী গাৰ্লছ হাইস্কুল এখেতসকলৰ প্ৰিন্সিপাল হেডমাষ্টাৰ আৰু অঞ্চলৰ যিমানবোৰ হাইস্কুল আছে এই হাইস্কুলবোৰৰ আমি প্ৰধান শিক্ষক বা প্ৰিন্সিপালসকলক আমি আমন্ত্ৰণ জনাইছোঁ এখেতসকলে আহিব আমি আশা কৰিছোঁ এখেতসকলৰ যিখিনি ভাষণ এখেতসকলৰ যিখিনি আদৰ্শ আৰু এখেতসকলৰ যিখিনি আমাক উপদেশ দিব সেই উপদেশবোৰ আমি নিশ্চয়কৈ মানে গ্ৰহণ কৰিম আৰু এখেতসকলে আহি পেলাই আমাৰ যিটো মুকলি সভাখন সুচাৰুৰূপে বা ৰঙীনভাৱে আমাক মানে কিছুমান কথা কৈ পেলাই কিছুমান স্পীচ দি পেলাই আমাক উদগনি জনাব তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়া আছে আমাৰ মুকলি কৰিব আমাৰ এই অঞ্চলৰ এজন কমেডিয়ান এক্টৰ মেণ্ডেলা ব্ৰহ্মদেৱে আহিব আমাৰ মাজত আৰু সেই কাৰ্যসূচীত আমাৰ বিভিন্ন অঞ্চলৰ যিসকল কালচাৰেল যিবোৰ মানে ছিংগাৰ আছে যিবোৰ নৃত্য কৰা আছে এখেতসকলে যোগদান কৰিব আৰু ওদালগুৰিৰ পৰা আহিব একজন বিনীতা বড়ো এখেত এজন গায়িকা বিখ্যাত গায়িকা বৰ্তমান সময়ত আৰু আমি আশা কৰিছোঁ যে আমাৰ কাৰ্যসূচী যোৱাকালি যেনেকৈ সফল হৈছে আজিও সফল হ'ব বুলি আমি আশা কৰিছোঁ सेरफांगुरि बाजार शोरूमा क्रिसमासनि दामाका अफार लाबोदों
क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार श'रुमा 15 डिसेम्बरनिफ्राय 31 डिसेम्बरसिम क्रिसमास दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार श'रुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट, सराइबिल फेस्टिभ आउटलेट, चिरां जिल्लानि सान्तिपुर फेस्टिभ आउटलेट आरो धुबुरी जिल्लानि थामाहाट फेस्टिभ आउटलेट ब्रान्च श'रुमावबो खुंफुंजानाय क्रिसमास दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो क्रिसमास दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजार श'रुमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा-मोनफायै एसुइट गिफ्ट हरनाय जागोन। आबुङै मिथिबावनो थाखाय 8158725656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।